ৰাণীঘাট ৰাণীঘাটলৈ যাই আছোঁ আৰু ড্ৰাইভ কৰি আছে আমাৰ এতিয়া আমি যাম মামাৰ ঘৰত আমি ধনজিতক লগ পাম অলপমান তেল ভৰাই ল'ম আৰু ইয়াৰ তেলৰ পৰা টাংকি খালী একদম খাংকি আছে ধনজিত ঘৰত আহি পালোঁ আৰু ধনজিত ঘৰত ধনজিত আছে এতিয়া ধনজিত পুৰা একদম ৰেডি একদম যাৰ কাৰণে আমাৰ ইয়াতে আছে নয়ন সিংহ আৰু মই এইবিলাক টপলা চপলা লৈ আহিছোঁ বাচ্চা কেইটা আছে আনাটো আনিছোঁ গৰম চিংৰা 10টা আৰু মিঠাই আনিছোঁ 10টা তো মোৰ ঘৰত যাইহেঁতেন মোৰ সেই সৰু মিনি ছেটআপটো চাইয়ে মানে কান্দি থাকিলে এতিয়া কিমান ডাঙৰ ছেটআপ আছে চাওকচোন মই দেখাই আছোঁ এইটো চাওক এই ৰিং লাইট আছে এইবিলাক কম্পিউটাৰ ইয়াতে আছে ইয়াতে গ্ৰাফিক ডিজাইনাৰ হয় তো মই ভাইটিসকলক চিনাকি কৰি আছোঁ যোনে যোনে মোৰ লগত যাব ৰাণীঘাটত যাব মোৰ লগত ইয়াত জিন্তু সিংহা হ'ল অংশুমানী মজুমদাৰ মোৰ ভাইটি হয় মোৰ ঘৰৰে ভাইটি ধন তো গাইছ এতিয়া আমি ওলালোঁ আমাৰ ঘৰৰ পৰা আৰু এইবিলাকে হ'ল পানীলে যোৱাৰ ৰাস্তা তো গাইছ আমি আহি পালোঁ পাণবাৰী আৰু পাণবাৰীত মানে ইয়াতে আহি এটা চাৰিআলি চক আছে তাতে আমি জিৰালোঁ আৰু তাৰ কাষতে মানে যিটো আমাৰ কালী মন্দিৰ পাণবাৰীৰ তাতে আছোঁ বৰ্তমান আপোনালোকক পাণবাৰী মন্দিৰটো দেখাই আছোঁ তো আপোনালোকক মন্দিৰটো দেখালে আমি আহি থাকোঁতে পালোঁ এইবিলাক মানে বৈদ্য দুগুণ তামোলৰ বাগান এইবিলাকে ফুলৰ বাগান চাওক না কিমান ডাঙৰ ফুলৰ বাগান মানে আপোনালোকে চাওক আপোনালোকে এইবিলাকে একদম বাগান এইবিলাক কি ডিজাইনৰ ঘৰ ইয়াতে মানে জংঘলত বনাইছে ভাই আমি ইয়াতে মানে ৰখি গ'লোঁ তৎক্ষণাত ৰখি গ'লোঁ ইয়াতে এখন ইমান জংঘলৰ মাজতে এখন ৰিচৰ্ট বনাই থৈছে চাওক না এই কলবাৰীৰ মাজত মানে এখন ৰিচৰ্ট ইমান সুন্দৰ তাৰপিছত মই জুম কৰি দেখাই দিছোঁ বেছি দূৰত নাজানো আমাৰ টাইম নাই আমাৰ আপোনালোকে দেখা পাইছে গাইছ এইখন চাওক কি সুন্দৰ মানে এনেকুৱা ডিজাইনৰ ভূমি গাইছ এতিয়া আমি জংঘলৰ মাজে মাজে আহি পালোঁ এইখন লঘাট কমপ্লেক্স আপোনালোকে চাওক পাণবাৰী লিখা আছে আমি এতিয়া ভিতৰলৈ যাই আছোঁ গেটৰ সন্মুখতে আছোঁ বাইক ইয়াতে থৈছোঁ আপোনালোকক দেখাই আছোঁ ভিতৰত চাওক ইয়াৰ কমপ্লেক্সৰ আছাম টুৰিজম বুলি লিখা আছে মানাস এই বৰ্ডত কিবা লিখি দিছে এইখিনি আমাৰ ঘৰৰ ছবিটো দিয়া আছে আৰু ইয়াতে নক্সাটো দিয়া আছে ক'ত আছে যেতিয়া এইবিলাক অপেনিং হ'ব এইবিলাক মেইনটেইন কৰিলে আৰু বেছি ভাল লাগিব আপোনালোকে চাওক ক'ত কল বাগান আৰু ক'ত কমপ্লেক্স বহুত ভাল লাগিছে এনেকুৱা এটা ঘন জংঘলৰ মাজত যে এটা ভাল এটা কমপ্লেক্স বনাই থৈছে আপোনালোকে চাওক এইবিলাক কাঠৰে ঘৰ বনাই থৈছে এইবিলাক হয় এইবিলাক কাঠৰ ঘৰটো এইবিলাক কাঠৰ ঘৰ বনাই থৈছে চাওক লাইটৰ ডিজাইন চাওক কেনেকুৱা চব মানে ৱাও এতিয়া বেড তো কেনেকুৱা লাগিল আপোনালোকে ক'ব ভাল লাগিছে এতিয়া কমপ্লেক্স চালোঁ এতিয়া আমি চিধা একদম ৰাণীঘাট আৰু ক'তো ৰোৱা নাই তাতে তো গাইছ ইয়াতে ষ্টপ বুলি লিখা আছে আমি এতিয়া ষ্টপ হৈ গ'লোঁ আৰু এদিনকে মানে যায় আমাৰ এই ৰাণীঘাট আৰু এই খুৰা এখন আছে এতিয়া বহি পইচা ল'ব বাইকৰ 20 টকা গাড়ীৰ কিমান টকা গাড়ীৰ 50 টকা লাগে এই 100 টকা লৈছোঁ আমি দিম আৰু এতিয়া আৰু যাম আৰু মানুহবিলাক পইচা নালাগে দে ভাই মানুহবিলাক পইচা নালাগে পইচা কম আনিলে কথা নাই টেনশ্যন নলবি তো গাইছ আহি আমি মোবাইল মানে পালোঁ এটা এই পানী ঝৰ্ণাহেন টাইপৰ মানে ইয়াতে কৰা যায় আৰু এই একদম পানী পানী ঘূৰি থাকিছে আচ্ছা এই যিটো চাৰ্চটো আছে এই চাৰ্চটো মানে অহাকালি এইটো অপেনিং হ'ব অপেনিং চেৰেমনিৰ কাৰণে মানে এইবিলাক ঠাণ্ডা লগাই থৈ দিছে আপোনালোকে চাওক বহুত ভাল লাগিছে মোৰটো গাইছ আপোনালোকে যদি আহিব এনেকুৱা এটা মানে পাব এতিয়া মাৰ্কেট নে কিবা গম পোৱা নাই এইটো বাথান গৰুৰে বাথান নেকি ৰাণীঘাট সুন্দৰ ৰাণীঘাট আহি পালোঁ ৰাণীঘাট ইয়াতে বগৰী আছে বহুত বগৰী গছ চাওক তামাম বগৰী গছ আছে আৰু ইয়াতে বগৰী গছবিলাকত সুন্দৰ মানে
গছৰ গুৰিবিলাকত ইয়াতে বগা বগা সুন্দৰ এটা প্লেচ ৰাণীঘাট। এতিয়া আমি উপস্থিত হৈছোঁ এতিয়া পিকনিকৰ কাৰণে এতিয়া ৰখি আছে বহুত মানুহ। সুন্দৰ ভাই সুন্দৰ প্লেচ। এইবিলাক জান্দা ওপৰত উৰি আছে, এইবিলাক জান্দা উৰি আছে। বাইক পাৰ্কিং হৈ আমি ঠাণ্ডাৰ মাজত যাই কি কৰিম? আমাৰ ইয়াতে কৰ ইফালে আৰু কি কৰিম? তো গাইছ এতিয়া বাইক পাৰ্কিং হৈ গ'ল ইয়াতে। কোনো পাৰ্কিঙৰ ফিজ নাই, কোনো একো নাই। ইয়াতে আহি পাৰ্কিং লগাই দিয়ক। পাৰ্কিং তো গাইছ এতিয়া ফটোশ্বুট হৈ আছে আমাৰ ভিডিঅ'ৰ লগত। আমি মানে ফটোশ্বুটো হৈ আছে। তো এতিয়া মানে কাপোৰ চাপোৰ অনা নাই আৰু কি কৰিবি আৰু গেছ। এতিয়া অলপ পানীখিনি অলপ মানে ভৰিটো ধুম আৰু লগতে মানে অলপ এনজয় আৰু বঢ়িয়া মজা ভাল লাগছে। ভালে লাগে পানীটো একদম মানে চিকচিকা। আহক আপোনালোকেও, বহুত ভাল প্লেচ পিকনিকৰ কাৰণে ভাল প্লেচ। কিন্তু মানে নদীটো তাৰমানে কেনেকুৱা, এটা মানে গৰাখহনীয়া নদী নহয় মানে এইটো সুন্দৰ মানে এনে মানে ধৰি লোৱা মানে এইটো মৰা নদীয়ে, তাত মানে কিছু মানে পানী আহি থাকে আৰু তেনেকৈ ভাল। আৰু গৰাখহনীয়া নদী হ'লে ভাল নালাগে। গৰাখহনীয়া নদী নোহোৱাৰ কাৰণে এই যিটো মানে প্লেচটো মানে এইটো সুন্দৰ এটা শ্লপিং হৈ আছে। আৰু গৰাখহনীয়া একদম মানে খহি যায়, সেইটো আৰু ভাল নালাগে। আৰু ইয়াতে বনঠোনবিলাক সুন্দৰ গাজিছে, সেইকাৰণে মানে ভাল লাগে। ভাল লাগিছে প্লেচটো, ভাল, ইমান বেয়া নহয়। আপোনালোকে আহক, খুব ভাল লাগিছে দে ভাই। এতিয়া মানে গাইছ ক'লে আৰু আমি চালোঁ, আমি চাৱাৰ কাৰণে আহিছিলোঁ। কোনো মানে পিকনিক নহয়, একো নহয়, মানে খাৱা দাৱাৰ কাৰণে অহা নাই আমি, অকল মানে চাৱাৰ কাৰণে আহিলোঁ। ভাল প্লেচটো, বেয়া নহয়, বহুত ভাল, মানে ভাল লাগে। মানে আপুনি যদি আহি থাকে মানে আহি থকা সময়ত মানে খুব এটা ইণ্টাৰেষ্ট, মানে বাইক লৈ আহিলে আপোনাৰ মানে বহুত কমফৰ্টেবল বুলি মই ভাবোঁ। কাৰণ মানে ৰাস্তাবিলাক অলপ মানে শিল বালি আছে আৰু উঠা নমা হৈ থাকে খুব। তো এতিয়া আমি যাবৰ কাৰণে মানে সাজু।